নমস্কাৰ সকলোকে স্বাগতম জনাইছো খেল সংবাদলৈ বিগত সপ্তাহটোত বিশ্ব ক্ৰীড়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ' পুনৰ বক্সিং ৰিঙলৈ উভতিব মাইক টাইছন সকলোকে আচৰিত কৰি 54 বছৰ বয়সত পুনৰ বক্সিঙলৈ প্ৰত্যাৱৰ্তনৰ ইচ্ছা প্ৰকাশ কৰিছে মাইক টাইছনে 1986 চনত 20 বছৰ বয়সতে হেভিৱেইট বক্সিং চেম্পিয়নৰ সন্মান লাভ কৰা আমেৰিকান বক্সাৰজনে বিগত কিছুদিনৰ পৰা নিয়মিত অনুশীলন চলাই আছে আৰু হেহতীয়াকৈ জানিব পৰা মতে অহা 12 ছেপ্টেম্বৰত কেলিফৰ্নিয়াৰ ডিগনিটি হেল্থ স্পৰ্টছ পাৰ্কত 8টা ৰাউণ্ডৰ এখন প্ৰতিযোগিতাত টাইছন অৱতীৰ্ণ হ'ব তেওঁৰ প্ৰতিদ্বন্দ্বী হ'ব প্ৰাক্তন হেভিৱেইট চেম্পিয়ন ৰাছিয়াৰ ৰয় জন্স জুনিয়ৰ পৰৱৰ্তী খবৰ এছিয়ান গেমছত ভাৰতে লাভ কৰা ৰূপৰ পদক সোণলৈ উন্নীত 2018 চনত অনুষ্ঠিত এছিয়ান গেমছৰ 4x4 মিটাৰ মিক্সড ৰিলে ইভেণ্টত ৰূপৰ পদক জয় কৰিছিল ভাৰতে অসম কন্যা হিমা দাস এম.আৰ. পুভাম্পা মোহাম্মদ আনাছ আৰু আৰকীয় ৰাজীৱৰ দ্বাৰা গঠিত ভাৰতীয় দলটোৱে দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক জয় কৰিছিল পিছে সোণৰ পদক লাভ কৰা বাহৰেইনৰ দলটোৰ এগৰাকী এথলীট ডপ পৰীক্ষাত ব্যৰ্থ হয় আৰু নিষিদ্ধ ঘোষণা কৰাৰ পিছতে স্বৰ্ণ পদক উভতাই দিবলগীয়া হয় ফলত সেই স্বৰ্ণ পদক ভাৰতলৈ উন্নীত হয় আন এক গুৰুত্বপূৰ্ণ খবৰ ছেপ্টেম্বৰ অক্টোবৰত ভাৰতলৈ ক্ৰীড়াৰ পৰিৱেশ ঘূৰি আহিব এই মন্তব্য কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে চলিত বছৰৰ ছেপ্টেম্বৰ অক্টোবৰত ভাৰতলৈ ক্ৰীড়াৰ পৰিৱেশ ঘূৰি আহিব বুলি আশা ব্যক্ত কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে সংবাদ প্ৰতিষ্ঠানক জানিবলৈ দিয়া মতে ক্ৰীড়া মন্ত্ৰালয়ে অলিম্পিকৰ সৈতে জড়িত কেইবিধমান খেলৰ অনুশীলন শিবিৰ ইতিমধ্যে আৰম্ভ কৰিছে অহা ছেপ্টেম্বৰ অক্টোবৰ মাহত দেশখনত ক্ৰীড়া ইভেণ্টসমূহ আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কৰোনা আতংকৰ মাজতে যদি এই ক্ৰীড়া ইভেণ্টসমূহ আৰম্ভ হয় তেতিয়াহ'লে ই খেলুৱৈসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰি তুলিব IPLৰ খবৰ 19 ছেপ্টেম্বৰৰ পৰা UAEত আৰম্ভ হ'ব IPL ছেপ্টেম্বৰৰ শেষত নহয় 19 ছেপ্টেম্বৰৰ পৰা ইউনাইটেড আৰব এমিৰেটছত আৰম্ভ হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ত্ৰয়োদশ সংস্কৰণ এই কথা নিশ্চিত কৰিলে IPLৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে অহা সপ্তাহত অনুষ্ঠিত হ'বলগীয়া গভৰ্ণিং কাউন্সিলৰ সভাত টুৰ্ণামেণ্টখনৰ চূড়ান্ত সূচী তৈয়াৰ হ'ব ফাইনেল খেলখন অহা 8 নৱেম্বৰত অনুষ্ঠিত হ'ব লীগৰ খেলবোৰ অনুষ্ঠিত হ'ব ডুবাই আবুধাবি আৰু শ্বাৰজাহত টেনিছত কৰোনা ভাইৰাছৰ প্ৰভাৱ চীনৰ সকলো প্ৰতিযোগিতা বাতিল কোভিড-19 মহামাৰীৰ বাবে চীনে দেশত চলিত বৰ্ষৰ বাকী সময়ছোৱাত অনুষ্ঠিত হ'বলগীয়া সকলো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা নিষিদ্ধ কৰিছে ইয়াৰ প্ৰভাৱ পৰিছে ATP আৰু WTA ৰ ওপৰত বিশ্ব টেনিছৰ পুৰুষ আৰু মহিলাৰ সংস্থা দুটাই চীনত চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া টেনিছৰ সকলো প্ৰতিযোগিতা বাতিল কৰিবলৈ বাধ্য হৈছে খেলো ইণ্ডিয়াৰ খবৰ হাৰিয়ানাত অনুষ্ঠিত হ'ব 2021 চনৰ খেলো ইণ্ডিয়া টকিঅ' অলিম্পিকৰ পিছত খেলো ইণ্ডিয়াৰ 2021 চনৰ সংস্কৰণ হাৰিয়ানাৰ পঞ্চগলাত অনুষ্ঠিত হ'ব ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা সদৰি কৰিছে তেওঁ জানিবলৈ দিয়া মতে চলিত বৰ্ষৰ নৱেম্বৰ ডিচেম্বৰত খেলো ইণ্ডিয়া গেমছৰ আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও মহামাৰীৰ বাবে সেয়া সম্ভৱ নহ'ল ক্ৰিকেটৰ খবৰ IPLৰ পূৰ্বে আগষ্টত হ'ব পাৰে ভাৰত দক্ষিণ আফ্ৰিকাৰ শৃংখলা UAEত IPL আৰম্ভ হোৱাৰ পূৰ্বে আন্তৰ্জাতিক ক্ৰিকেটলৈ উভতিব টীম ইণ্ডিয়া এই সম্ভাৱনা ক্ৰমাৎ প্ৰবল হৈছে জানিব পৰা মতে IPLৰ দৰে দীৰ্ঘ টুৰ্ণামেণ্টত অৱতীৰ্ণ হোৱাৰ আগেয়ে খেলুৱৈসকলৰ ফিটনেছ পৰীক্ষা কৰিবলৈ এখন ক্ষুদ্ৰ আন্তৰ্জাতিক শৃংখলাৰ আয়োজন কৰিব বৰ্ডে জানিব পৰা মতে আগষ্টৰ শেষৰ ফালে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 3খন T20 মেচ খেলাৰ সম্ভাৱনা আছে 32 গৰাকীকৈ বিদেশী প্ৰশিক্ষকৰ চুক্তি বৃদ্ধি কৰিছে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে সমাগত 2021 টকিঅ' অলিম্পিকৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে 32 গৰাকীকৈ বিদেশী প্ৰশিক্ষকৰ চুক্তি 2021 চনৰ 31 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে অধিকাংশ প্ৰশিক্ষকৰ চুক্তি চলিত বৰ্ষৰ ছেপ্টেম্বৰত সমাপ্ত হোৱাৰ কথা আছিল টকিঅ' অলিম্পিকত ভাগ ল'বলগীয়া ভাৰতীয় এথলীটসকলে যাতে একেগৰাকী প্ৰশিক্ষকৰ অধীনত থাকি অনুশীলন কৰিব পাৰে তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ছাই কৰ্তৃপক্ষই জনাইছে পুনৰ ক্ৰিকেটৰ খবৰ অষ্ট্ৰেলিয়াই নামানে BCCIৰ চৰ্ত 14 দিনৰ পৰিৱৰ্তে কম দিনৰ কোৱাৰেণ্টাইনৰ চৰ্ত নাকচ কৰিছে অষ্ট্ৰেলিয়াই উল্লেখযোগ্য যে চলিত বছৰৰ ডিচেম্বৰৰ পৰা টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব আৰু তাৰ বাবে ভাৰতীয় দলটো 14 দিনতকৈ কম দিনৰ কোৱাৰেণ্টাইনৰ চৰ্ত ৰাখিছিল BCCIৰ সভাপতি সৌৰভ গাংগুলীৰ এই চৰ্ত সন্দৰ্ভত ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় 2 সপ্তাহৰ কোৱাৰেণ্টাইন অতি প্ৰয়োজনীয় এই সময়ছোৱাত হোটেলতে আবদ্ধ নাথাকি অনুশীলনৰ ব্যৱস্থাৰ বাবেও সকলো প্ৰস্তুতি হাতত লোৱা হৈছে